Hi guys, welcome back to my YouTube channel Anamika dutta. আজি বহুত দিন ভিডিও দিয়া হোৱাই নাই আমাৰ ঘৰৰ আইতা ঢুকাইছিলে তাৰ পৰা ধৰি ভিডিও দিয়া হোৱাই নাই ভাবিছো আজি ভিডিও এটা বনাও আৰু মই আজি আছোহি আমাৰ পেহী ঘৰত মানে দিনটো কালি আহিলো কিন্তু আজি দিনটো কেনেকৈ যায় আপোনালোকক দেখাম তাকে ভিডিও এটা বনাবলৈ ভাবিছো চাই থাকিব বেলেগ একো প্ৰব্লেম নাই খালি মই থাকি এটো কাৰণে পাওঁ ইয়াত জিঅ' নেটৱৰ্ক এঘাটো নাপায় ৰাতি নেটটো চলাবলৈ ইমান দিগদাৰ হয় সেইকাৰণে থাকি ভাল নালাগে এতিয়া আছো আৰু গা ধুই আহি ইয়া ৰ'দত বহি আছো আৰু অলপমান পাছৰ পৰা কাম আৰম্ভ হ'ব ইফালে আছে ঘাঁহ কাটি আৰু এফালে দেখাম ইয়া মিছোৱে চাই থাকে ইমান ধুনীয়াকৈ গান গাই আছে নহয় অকণমান ৰেকৰ্ড কৰি থলোঁ বনাব লৈছোঁ আৰু আজি মই ইয়াত খানা বনাবলৈহে আহিলোঁ আজি যিহেতু বৃহস্পতিবাৰ ইয়াত নিৰামিষ চলে সেইকাৰণে এতিয়া বনাম পনীৰ বাহিৰতে বনাম থোৱা বিলাহী পিঁয়াজ আৰু নহৰু ভাজি লৈছোঁ পেষ্ট বনাবলৈ এয়া ফ্ৰাই কৰি হৈ গ'ল এতিয়া বিলাহী পেষ্টটো প্ৰথমতে ভাজি লৈছোঁ এতিয়া ফ্ৰাই কৰি থোৱা পনীৰ আৰু আলুখিনি দি দিম প্ৰিয় সেইকাৰণে মই য'লৈকে আহোঁ তাতে বনোৱা দায়িত্বটো মোৰে পৰে আৰু ভালো লাগে বনাই মেলি আৰু মানে নিজে বনাই বেলেগক খোৱা মজাটো অলপ বেলেগ সেইকাৰণে আজি খানা বনোৱাত মই লাগিছোঁ আৰু কেঁচা মটৰ অলপো দি দিছোঁ মটৰৰ লগত ভাল লাগে পনীৰ খাই এয়া ৰেডি হৈ গ'ল ভাতটো খাই মেলি এতিয়া বহি আছোঁ এয়া আইতাক আৰু নাতিনীয়ে ইমান গুটিবোৰ উঠিছে নহয় এইবোৰ এইবোৰ ভাত চাত খালোঁ খাই এতিয়া অলপমান শুই লওঁ তাৰপাছত আপোনালোকক অলপমান মানে আবেলি লগ পাই আছোঁ বাই এয়া আমাৰ এজন কলেজৰ পৰা পাইছেহি গোটেই আন্ধাৰ হৈ আছে আজি বতৰ যিটোহে এখন এতিয়া শুই মেলি উঠি আহিলোঁ 4টামানেই বাজিলে চাইডতে বাগান এখন আছিলে বাগানখনৰ ওচৰলৈ আহিছোঁ বতৰটো বহুত আজি কিবা কৰি আছে মানে গোটেই ডাৱৰীয়া হৈ আছে একো কিবা সোমাইছে আৰু একো মানে দেখিছে নাই গোটেইখন ধোঁৱা হৈ আছে আজি বতৰটো ভাল নহয় ইমান বৰষুণ দিব চাগে সন্ধিয়াৰ চাহকাপ আছিলে এইটোৱে এই ভালকৈ দেখুৱাচোন নহয় মই ক'ম মানে এই দাড়িও গজিলে বুঢ়াটোৱে কি খাইছে গাখীৰ পানী খাইছে সন্ধিয়া সময় 6টা বাজি গৈছে আৰু মানে এতিয়া চাহ খালোঁ তাৰপাছত এতিয়া বনাই দিছোঁ চাওমিন তাৰপাছত এয়া মই বনোৱা টেষ্টি চাওমিন কি টেষ্টি এয়া ফুলত কথা পাতি আছে আজি বৃহস্পতিবাৰ যে সেইকাৰণে ৰুটিৰ লগত খাবলৈ দাইল বনাই আছোঁ দাইল মানে দিনতো কাৰণে এতিয়া মানে ৰুটিৰ লগত খাবলৈ ৰুটি বনাম ৰুটিৰ লগত খাবলৈ দাইল বনাই আছোঁ দিনত পনীৰ বনাইছিলোঁ এতিয়া আকৌ বনাইছোঁ এয়া ওচৰলৈ আনা দেখাই দিয়া এয়া পনীৰ বুট দাইল আৰু কাবেলি বুট বনাইছোঁ আলুৰ লগত সেয়াও জুইৰ ওচৰতে মেকুৰী এটা বহি আছে এনেকুৱা আগৰ পুৰণা দিনত যে থাকে হেৰিয়ৰ জুইৰ চৌকাৰ ওচৰত মেকুৰী এটা বহি এতিয়াও আছে এয়া দাইল উতলি আছে পুৰা এয়া দাইল পুৰা উতলি আছে আৰু
স্কুটি এটা বনাওঁ ইয়াতে তাৰপিছত এতিয়া জুইতে বনাইছোঁ আৰু মানে মই বনোৱা সিজোৱাত লাগিয়ে আছোঁ আৰু অহাৰ পৰা ধৰি পনীৰ অকল আৰু বৃহস্পতিবাৰে নাখায় শুকুৰবাৰে নাখায় ইয়াত সেয়াই আৰু এতিয়া সেইকাৰণে ৰুটি বনাব লাগিব আৰু এইটো মোৰ কেমেৰামেন ভিডিঅ' কৰি দিছিলে এয়া মোৰ খানা ৰেডি হৈ গ'ল আৰু আজি বৃহস্পতিবাৰ ভিডিঅ'টো দিওঁতে কেইদিন হয় ঠিক নাই কেনেকুৱা হৈছে হা কেনেকুৱা হৈছে কওকটো দুমা নাই ভিডিঅ' খালোঁ খাই শুবলৈ লৈছোঁ আৰু তাৰপিছত যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু আকৌ লগ পাওঁ অন্য এটা ভিডিঅ'ত বাই এইফালে টোপনি গ'লেই